বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ খেৰবাৰীত ড্ৰাগছসহ আটক 2 যুৱক ড্ৰাগছ সৰবৰাহকাৰী। AR01C 7375 নম্বৰৰ এখন ৱেগনাৰ গাড়ীত ড্ৰাগছখিনি আনি আছিল যুৱক দুজনে। দলংগুৰি টেঙা বস্তিৰ সমীপৰ পথত ছাগলী দেখি ছাগলী দুটা গাড়ীত উঠোৱাৰ সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে দেখে। পিছত আৰক্ষীৰ সহযোগত গাঁওৰক্ষী বাহিনীয়ে ছাগলী চোৰ বুলি খেদি খেৰবাৰীত কৰায়ত্ব কৰে। পিছত গাড়ীখনত ভালদৰে তালাচী চলোৱাত গাড়ীৰ ভিতৰত ড্ৰাগছ ভৰ্তি 8টাকৈ সৰু কণ্টেইনাৰ উদ্ধাৰ কৰে। পিছত বালিচাং আৰক্ষীয়ে দুয়োটাকে আটক কৰি বালিচাং আৰক্ষী চকীলৈ লৈ অনা হয়। আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা হ'ল বৰগাঙৰ চাহিল আলী আৰু চকত আলী। তোৰ ঘৰ কি নাম আছিল তোৰ? হা চাহিল। চাহিল কি লিখ? চাহিল আলী। ঘৰ কোন জেগা? ঘৰ বৰগাং। বৰগাং কোন জেগা? হা বৰগাং মেইন চেণ্টাৰতে। দেউতাৰ নাম কি? হা মমতাজ। মমতাজ কি? আলী। এই এইফালে চা, তোৰ নাম কি আছিল? হা চৌকাত আলী। ঘৰ কোন জেগা? হা বৰগাং। দেউতাৰ নাম কি? হা আকবৰ আলী। গাড়ীটো কোনে চলাই আছিলি? গাড়ীটো কোনে চলাই আছিলে? এতিয়া যে মানুহখিনিক যে মাৰা নাই যে তহঁতে যে গাড়ী যে চলাই আছিলি, ৰখিব দিছিলে, তহঁতে ৰখা নাই, স্পীডত গৈছিলি, অলপ কতে মানুহবিলাকক মৰা নাই, ড্ৰাইভ কোনে কৰি আছিলি দুইটাৰ ভিতৰত? তো ৰখিব লাগে তহঁতে। এই পাথৰ মৰা নাই বাৰু, তহঁতে এইটো এক্টিং কৰিছ। আপোনাৰ কোনটো? কিমান আহিছে? 13 আহিছে। 13 গ্ৰাম। আকৌ এবাৰ দিছোঁ। 13 আহিছে। 13 গ্ৰাম। আকৌ এবাৰ দিছোঁ। আপোনালোকৰ পাইছোঁ বুলি আহিব নেকি? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট কাৰ্বি লাইভ।